Hi guys, so আজি আমি বনাবলৈ গৈ আছো আঙুলি পিঠা। তো তাৰ কাৰণে মই অকমান ৰ'দত শুকাই থোৱা পিঠাগুৰি লৈ লৈছো। তাৰ পাছত তাতে অকমান নিমখ দিছো। তাৰ পাছত কুহুমীয়া গৰম পানীৰে অকনমান টাইম কচলিৰে মিলাই দিছো। তাৰ পাছত যেতিয়া অকমান ডাঠ হৈ গৈছে হাতেৰে এনেকুৱা ডো এটা বনাই লৈছো। তাৰ পাছত অকমান হাতত লৈ পেলাই গোলকে আঙুলিৰ নিচিনা শেপ বনালে হ'ল। তাৰ পাছত এটা এটাকে মই শেপখিনি বনাই ললো ভালদৰে। আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাই আছে। আৰু এইটো পিঠা আমাৰ ট্ৰেডিশনেল পিঠা হয় এছামিজ সকলৰ। সো আপোনালোকেও ঘৰত নিশ্চয় ট্ৰাই কৰিব। চাওক এনেদৰে মই আঙুলিসমূহ বনাই ললো। তাৰ পাছত এবাৰ মই কেৰাহী এটা উঠাই দিলো গেছত। তাৰ পাছত তাতে দিছো গাখীৰ অকমান বেছিকে দিব কাৰণ এইটো গাখীৰতে বনোৱা হয় ন। তাৰ পাছত ইলাইচি দুটা দি দিছো। তাৰ পাছত সোৱাদ অনুসৰি চেনি দি দিব। তাৰ পাছত লৰাই থাকিব। তাৰ পাছত ইয়াতে আঙুলিসমূহ দি দিব, মানে পিঠাসমূহ। তাৰ পাছত উতলাহালৈ এইখিনি আমি লৰাই থাকিলে তাৰ ওপৰত অকমান আপোনালোকে ঘিও দি দিব। মই ভিডিঅ'ত দেখুওৱা নহ'ল। তাৰ পাছত মই বাটি এটাত ধুনীয়াকৈ ওলাই ললো। এয়াই হৈছে আমাৰ এছামিজ ট্ৰেডিশনেল আঙুলি পিঠা। আপোনালোকেও ঘৰত নিশ্চয় ট্ৰাই কৰিব, একদম মানে সহজ পদ্ধতিৰে।